সো হে গাইজ, সো আজি আমি ৰিভিউ কৰিবলৈ গৈ আছোঁ 12 জানুৱাৰীত ৰিলিজ হ'বলৈ গৈছে এটা নতুন এখন মুভি, যোনখন নাম হ'ল কেপ্টেইন বিলৰ। এইখন এখন চাউথ মুভি হয়, যোনখনৰ মেইন ৰোলত আছে ধনুষ। আৰু ধনুষে কিমান এজন ভাল এক্টৰ, ধনুষ এজন কিমান বঢ়িয়া এক্টৰ আপোনালোকে সেইটো কথা ভালকৈ জানে। ধনুষ এজন এক্টৰ যাৰ বডি ভাল নহয়, যাৰ লুকছ ভাল নহয়, কিন্তু মানুহবোৰ এক্টিং খাতৰা। আৰু সেইটোৱে লাগে, এটা এক্টিঙে ভাল লাগে, তাৰ এক্টিং বহুত নেক্সট লেভেলৰ হয়। আৰু বৰ্তমান ক'ব বিচাৰোঁ সেই মুভিখন বহুতেই ভাল হ'ব, কাৰণ যোনটো ট্ৰেইলাৰ আউট হ'ল, সেই ট্ৰেইলাৰটো 2 মিনিট কিমান ছেকেণ্ডৰ হয়। আৰু ট্ৰেইলাৰটোত যেতিয়া মানে মিউজিক আৰু কাটা মৰা চিনবিলাক বা ফায়াৰিং শ্বটবিলাক সেইবিলাকৰ লগত ট্ৰেইলাৰটো যেনেকৈ এডিট কৰা হৈছে, ক'ব বিচাৰিছে বহুত ভালকৈ এডিট কৰিছে আৰু বহুত ভালকৈ ট্ৰেইলাৰটো এডিট কৰা হৈছে। কিন্তু এটা বস্তু বেয়া হ'ল যে ট্ৰেইলাৰটো হিন্দীত নাই। মই চাইছোঁ এইটো ট্ৰেইলাৰটো সিহঁতৰ লেংগুৱেজত, মানে তামিলত চাইছোঁ, ছাবটাইটেলছৰ লগত। গতিকে অলপমান অসুবিধা হ'ব। গতিকে মুভিখন আহি আছে 12 জানুৱাৰী, কিন্তু এতিয়া মোৰ এটা বস্তু প্ৰব্লেম লাগি আছে যে মুভিখন হিন্দীত দিবনে নাই, নে কি হয় কি নহয়। এতিয়া হিন্দী অডিয়েঞ্চৰ কাৰণে দিও দিব পাৰে, কাৰণ এখন বহুত ভাল মুভি হয় এখন। আৰু ট্ৰেইলাৰটো চাইছে যদি আপোনালোকে গম পাব যে নেক্সট লেভেল ট্ৰেইলাৰ হৈছে। আৰু যদি চোৱানটো চাই লওক, কাৰণ মুভিখনৰ বোলে 5 মিনিটৰ চিন এটা কাটি দিয়া হৈছে, মানে ক্লাইমেক্সৰ চিন এটা 5 মিনিটৰ কাটি দিয়া হৈছে, কাৰণ তাতে বোলে বহুত বেছি ভাইলেঞ্চ হৈ গৈছিলে। এখন ইউ এ চাৰ্টিফিকেট হয়, কাৰণ মানে আপোনালোকে ফেমিলিলৈ চাব পাৰিব। কিন্তু এই চাৰ্টিফিকেটত ল'লেও টেষ্ট নাছিলে, তেতিয়া চিনটো কাটা কাৰণে নগ'লেই হয়। আৰু অবভিয়াছলি এটা চিন আপুনি এইটো চিনটো চাওক, য'ত ব্ৰিটিছ চ'ল্ডাৰবিলাকক এটা লাইনত উৰাই দিয়া হয় বম দি পেলাই। গতিকে কাটা মৰা চিনটো বহুতেই আছে, ভাইলেঞ্চ বহুতেই আছে, কিন্তু অভাৰঅল ট্ৰেইলাৰটো বহুতেই ভাল লাগিছে, নেক্সট লেভেল হৈছে। আৰু ধনুষ মানে এনেকুৱা টাইপ চাগে দেখাব, প্ৰথমতে চ'লজাৰ থাকে, তাৰপিছত কিবা এটা হোৱাৰ পিছত তেওঁ চাগে মানে লাইক ডকাইত হৈ যায় বা কিবা এটা হৈ যায়। আৰু একশ্যন চিনটো বহুতেই ভাল লাগিছে। ধনুষৰ বাৰে বাৰে যেটা চিনত যেটা লুক আহিছে, যিমানটা ধনুষৰ ফ্ৰেম দেখুওৱা হৈছে, গোটেইকেইটা ভাল লাগিছে। গতিকে মানে মই এতিয়া বহুত ৱেইট কৰিছোঁ মুভিখন কেতিয়া আহিব, কেতিয়া মই চাব যাম। কিন্তু হিন্দীত চাব নাপালে বেয়া লাগিব অবভিয়াছলি, কিন্তু তথাপি চামেই, তামিলত হ'লেও চাম, কমচে কম ছাবটাইটেলছ লগাই হ'লেও চামেই। এতিয়া সেইটোৱে হিন্দীত দিলেতো ভাল লাগিব। গতিকে আপুনি চাইছে নাই কমেণ্টত কওক।